এই কেলেংকাৰী কিহৰ কেলেংকাৰী তেখেতে আজি ইমান টকা পইচা ইয়াত পেলাব বিচাৰি আছে 15-20 কোটি পেলাব বোলে এইটো কাৰ পইচা আছে এইটো কাৰ কাৰাপশ্যনৰ না দৰমহা তেখেতে কিমান পায় ফুইলিং ফ্ৰী পাব তাৰপিছত 42,000 বেতন পাব আমি 41,000 পাই এইটো দি কোটি কোটি টাকা যে বিতৰণ কৰি আছে এতিয়া মানুহ কিনিবৰ কাৰণে আমিতো আলু বস্তা নহয় তামোল বস্তা নহয় যে আমাৰ নিচিমাৰ মানুহ যে তোৰ লগত বিক্ৰী হ'ব তেখেতৰ হে বহুত কাৰাপশ্যন আছে 5 বছৰৰ আগত কি আছিলে এতিয়া কি হল কয়টা গাড়ী হল কয়টা জায়গাত মাটি কিনিল ইমান কোটি কোটি সম্পত্তি নিজৰ ছোৱালী কেনেকুৱা প্ৰথম এক নাম্বাৰত কেনেকুৱা চাকৰি দিব পাৰে 15-20 লাখ বোলে ডিলিং হৈছে হয় না নহয় মাস্টাৰ চাকৰি বোলে 8-9 লাখ 10 লাখ ডিলিং হৈছে বোলে এতিয়াও বেক দিয়া নাই বোলে মানুহবিলাকে বহুত কৈ আছে আমাৰ প্ৰমাণ আছে কেনেকুৱা নিৰ্বাচনী বতৰ আমাৰ ভাল এতিয়ালৈকে মই ফাৰ্ষ্টবাৰ হলো ইলেকশ্যন খেলা নিচিমান এই বছৰে সবচে ভাল আৰু লোকেল ক্যান্ডিডেট নাই 6টা ক্যান্ডিডেটত আমাৰ মেইন ফাইটিংটো হ'ব ইউপিপিএলৰ লগত ইউপিপিএলৰ লোকেল ক্যান্ডিডেট নাই বাহিৰৰ হয় এটো কাৰণে আমাৰ পাব্লিকে এতিয়া মোৰ লগত বহুত আহিছে যি মানুহবিলাকে নাহিব বুলি মই ভাবিছিলো এই মানুহবিলাকেও আমাৰ লগত যোগদান নাই জাগাৰ কথা আমাৰ অস্তিত্বৰ কথা আছে নিজৰ মানুহ নিজৰ হয় বেলেগৰ মানুহ বেলেগ হয় দিব পাৰে কিন্তু সমষ্টিটো আমি বনাইছো তো বেলেগৰ মানুহ আহি পেলাই ইয়াত দুটাকে দিয়া বাউখুংৰি আৰু নিচিমান এই দুটাও তেখেতে হাৰিব সিদিনাখন আমগুৰি বজাৰত আমি এটা বাতৰি পৰিৱেশনৰ বাবে গৈছিলোঁ তেখেতে এটা অভিযোগ কৰিছে যে জেমছ বসুমতাৰী দীৰ্ঘদিনৰ পৰা এই অঞ্চলৰ এমচিএলএ হৈ আছে বিভিন্ন ধৰণৰ কেলেংকাৰীত জড়িত হৈ আছে গতিকে এইবাৰ তেওঁক ৰাইজে বিচৰা নাই ইপিপিএলৰ ব্যাপক লৈ পেলাই কেলেংকাৰী কিহৰ কেলেংকাৰী কি প্ৰমাণ আছে তেখেতে আজি ইমান টকা পইচা ইয়াত পেলাব বিচাৰি আছে 15-20 কোটি পেলাব বোলে এইটো কাৰ পইচা আছে এইটো কাৰ কাৰাপশ্যনৰ না দৰমহা তেখেতে কিমান পায় ফুইলিং ফ্ৰী পাব তাৰপিছত 42,000 বেতন পাব আমি 41,000 পাই এইটো দি কোটি কোটি টাকা যে বিতৰণ কৰি আছে এতিয়া মানুহ কিনিবৰ কাৰণে আমিতো আলু বস্তা নহয় তামোল বস্তা নহয় যে আমাৰ নিচিমাৰ মানুহ যে তোৰ লগত বিক্ৰী হ'ব কাৰাপশ্যন কি প্ৰমাণ আছে তেখেতৰ হে বহুত কাৰাপশ্যন আছে 5 বছৰৰ আগত কি আছিলে এতিয়া কি হল কয়টা গাড়ী হল কয়টা জায়গাত মাটি কিনিল এটো প্ৰশাসনে যদি কিবা কৰে মোৰ বেছি আছে তেখেতৰ কিমান আছে কাৰ বেছি আছে এটো গম পাব ইমান কোটি কোটি সম্পত্তি নিজৰ ছোৱালী কেনেকুৱা প্ৰথম এক নাম্বাৰত কেনেকুৱা চাকৰি দিব পাৰে 15-20 লাখ বোলে ডিলিং হৈছে হয় না নহয় মাস্টাৰ চাকৰি বোলে 8-9 লাখ 10 লাখ ডিলিং হৈছে বোলে এতিয়াও বেক দিয়া নাই বোলে মানুহবিলাকে বহুত কৈ আছে এই উমুগে লৈছে তুমুগে লৈছে আমাৰ প্ৰমাণ আছে যে কেনেকুৱা এই 5 বছৰত কেনেকুৱা ব্যৱস্থা চলাব কৈছিল সিহঁতে 1500 কোটি টাকা আনিব পৰা নাই সিহঁতে এই পইচাটো বিতৰণ কৰি খাব বুলি ইউজি ব্ৰহ্ম ডাঙৰে কৈছিল কাজলগাঁৱত বিটিএ সব মানে যিমান কাম কৰিব লগা আছে গোটেই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বিটিচিত কাম কৰিলে এই 1500 কোটি টকাটো আমি ভগাই খাম বুলি আমাৰ পাব্লিকক ঠগাইছিল এতিয়া ক'ত অৰুণোদয় পিএমআই ঘৰৰ বাহিৰে সিহঁতে একো নতুন বস্তু দিয়া নাই আমি একো কৰা নাই এনেকুৱা কৈছে হাগ্ৰামা ব্ৰিজত কিয় উঠি আছে আইফালি ব্ৰিজত কোনে বনালে আপোনালোকে নতুন বনাও নতুন বনোৱাত আপোনালোকে কোচ কাৰক ইমান ডাঙৰ যে স্কৰপিঅ গাড়ী আৰু ফৰচুনাৰ গাড়ী যে চলাই আছে এটো ব্যক্তি না চৰকাৰৰ হয় কলা যে চলাই থাকে এই 5 বছৰত কিমান উন্নতি হল এই মানুহবিলাকে সিহঁতেহে উন্নতি হৈছে আমাৰ জাগা আৰু ৰাস্তা এইবিলাক আমাৰ পাব্লিকে উন্নতি হোৱা নাই মিছা কথা কৈ লাভ নাই কিমান ভোটৰ ব্যৱধানত জয়ী হ'ব কিমান ভোট মানে এইবাৰহে মই বেছি ভাল দেখিলো 5 বাৰ হল 2020ত 3000 আছিলে এতিয়া কমসে কম 7-8 ডিফাৰেন্সটো আমি দেখি আছো আৰু আহিব মানুহ আৰু মইতো কৈছো বড়ো নিছত মই কলো যে মানুহবিলাকক তেখেতৰ পইচাটো খাব আমি এৰিছো বহুত 3000 মানুহ এৰি দিছো আমি তেখেতৰ পইচাটো খাব লাগে সব খাব লাগে যিমান কোটি আহে আৰু সব ভলান্টিয়াৰ ৰাখি দিছো ক'ত বিতৰণ কৰে লগে গম পালে আমি ইলেকশ্যন অফিসত আমি জনাই দিম এইবিলাক কথাটো ক'ত কোনে কি গাড়ীত পইচা আনিছে আনা নাই এইবিলাক যদি গম পায় আমি কৈ দিম